সেইদিনা আছিল ২৬ জুলাই। কেতিয়াও পাহৰিব নোৱাৰা এটি হৃদয়স্পৰ্শী যন্ত্ৰণাদায়ক নিৰিবিলি পুৱা। আকাশখন কলা ডাৱৰে ছানি ধৰিছিল। এজাক অচিন বতাহ বলিব ধৰিছিল অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত। ভবা নাছিলোঁ এই সুন্দৰ পুৱাটি যে আমাৰ বাবে কাল সন্ধ্যা হৈ পৰিব। আমি সীমান্তত নিজৰ কৰ্তব্য সম্পাদন কৰি আছিলোঁ, কিন্তু হঠাতে আমি গম নোপোৱাকৈ কোনোবাই আমাৰ গালে গুলি নিক্ষেপ কৰিছে। কিন্তু কোনে কৰিছে সেয়া প্ৰথমে আমি গমেই পোৱা নাছিলোঁ। পিছত দেখি আমি হতবাক হৈ পৰিলোঁ। মিজো দুৰ্বৃত্তই আমাৰ গালৈ ধাৰাসাৰে গুলী বৰ্ষণ কৰিব ধৰিছে। আমিও তাৰ প্ৰত্যুত্তৰ দিবলৈ অলপো পলম নকৰিলোঁ। সৃষ্টি হ'ল কুৰুক্ষেত্ৰৰ ৰণৰ দৰে এখন বিশাল তথা মানৱীয়তাবিহীন যুঁজৰ আৰম্ভণি। কিন্তু হঠাৎ মোৰ কাষতে থকা দুজনমান সেনাজন সিন্দুৰৰ পিশাচৰূপী মিজো দুৰ্বৃত্তৰ গুলী আঘাতত ঢলি পৰিল। মই ভাবিয়েই পোৱা নাছিলোঁ সিহঁতক বচাম নে নিজে বাচিম। কিন্তু মই সিহঁতক বচাব নোৱাৰিলোঁ, কাৰণ মিজো দুৰ্বৃত্তই আমাৰ ওপৰত ধাৰাসাৰে আক্ৰমণ কৰি আছিল। মই গমেই পোৱা নাছিলোঁ যে মোৰো বুকুত গুলী লাগিলে। মোৰ একমাত্ৰ লক্ষ্য আছিল মোৰ জন্মভূমি অসমীয়াইক সেই দানৱৰূপী মিজো দুৰ্বৃত্তৰ হাতৰ পৰা ৰক্ষা কৰা। কিন্তু সময়বোৰ বৰ নিষ্ঠুৰ। মোৰ পোচাকযোৰ তেজেৰে ৰাঙলী হ'বলৈ ধৰিছিল। তথাপিও মই যুঁজিয়ে আছিলোঁ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ লীলা। মিজো দুৰ্বৃত্তৰ এটা বন্দুকৰ গুলীৰে মোৰ বুকুৰ ভেদি পাৰ হৈ গ'ল। মই চটফটাবলৈ ধৰিলোঁ আৰু মই মাটিত ঢলি পৰিবলৈ বাধ্য হৈ গ'লোঁ। মনত পৰিছিল আই তোৰ সেই মৰমবোৰ। উচুপি উঠিছিলোঁ তোৰ কথাবোৰ মনত পেলাই। মোৰ কিন্তু উপায় নাই আই, মোৰ যাবৰ সময় হ'ল। তই কিন্তু দুখ নকৰিবি। মইতো অসমীয়াক ৰক্ষা কৰিব গৈ মৃত্যুবৰণ কৰিছোঁ। মই শ্বহীদ মোৰ মাতৃভূমি অসমীয়াৰ বাবে। দেউতা আৰু তোৰ মৰমৰ বোৱাৰীক অলপমান বুজাবি, যাতে মোৰ মৃত্যুৰ বাবে সিহঁতে চকুলো নটুকে। আৰু আমাৰ যে কণমানিটো তাক কবি যে মোৰ মাতৃভূমিক কোনোবাই যদি আঘাত আনে তাৰ প্ৰত্যুত্তৰ দিবলৈ যাতে সি সদায় সাজু হৈ থাকে। আই, মই তোৰ আদৰৰ আশাবোৰ পূৰণ কৰিব নোৱাৰিলোঁ। তই দুখ নকৰিবি। মই আকৌ জনম ল'ম অসমীয়া আইৰ গৰ্ভত। আকৌ যুঁজিম মোৰ মাতৃভূমিৰ ৰক্ষক হিচাপে। আই, শেষবাৰৰ বাবে তোৰ চৰণ চুই বিদায় মাগিছোঁ। তই চকুলো নুটুকিবি। জয় আই অসম।